হেল্ল' ৰাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আৰু টাইটেল আৰু থাম্বনেইল চাই ভিডিঅ'টো গম পাই গৈছে কেনেকুৱা হ'বলৈ গৈ আছে। আৰু সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি হৈছে গৰু বিহু। গৰু গা ধোৱা কিবা কৰা সেইটোৱে আৰু গৰু বিহু বুলি কোৱাৰ লগে লগে গৰুৰ সাজ পোছাক যেনেকৈ ৰছী সেয়াই আৰু ঘৰত এইবিলাক ৰেডি কৰি লৈ মই ভাবিলোঁ আজি ভিডিঅ'টো অলপ বনাই দিওঁ। বেছি দিন ভিডিঅ' চিডিঅ' দিয়া নাই। আপোনালোকেও বেয়া পাইছে চাগে, নিশ্চয় কমেণ্ট কৰি জনাব হয়নে নাই গাইজ? বেয়াটো পাবই আপোনালোকে। মই ইয়াতে ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে আমাৰ পুখুৰীটো এয়া সেইটোৱে আৰু আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমাৰ গৰুকেইটা কেনেকৈ গা ধুৱাওঁ বা গৰু বিহু পালন কৰোঁ সেয়া দেখুৱাম আপোনালোকক এতিয়া। গাইজ এয়া ৰেডি কৰি ল'লোঁ। মালা আছে ইয়াতে, ফুলৰ মালা, তাৰপিছত আলু বেঙেনা এইবিলাক এইটো ৰেডি কৰি ল'লোঁ। টিকা গৰুৰ কাৰণে টিকা। এয়া আমাৰ ফাদাৰে, যিহেতু মই ফাদাৰে বুলি কওঁ, এয়া ফাদাৰে বুলি ক'লোঁ। মাহ হালধি লগাই আছে আৰু না গৰুক। আমাৰ এইটো গৰু পোৱালি গৰু টিকলু গৰু, এয়া ফাদাৰে আমাৰ মাহ হালধি লগাই আছে। তাৰপিছত এয়া আমাৰ গৰুকেইটা এতিয়া গা ধুৱাম আৰু না। গা ধোৱা অপশ্যনটো হৈছে আমাৰ কোনো টেনশ্যনে নাই, পানীৰ কোনো টেনশ্যনে নাই। দেখুৱালোৱে আপোনালোকক পুখুৰীটো। তাৰপিছত আছে আমাৰ ইফালে ঘৰৰ কাষতে কিবা আছে, কি বুলি কয় এইটো, দং আছে, দং নদী বুলি নকওঁ। নদী বুলি কোৱাৰ লগে লগে নদীটো বৰ ডাঙৰ বুজায়, সেইকাৰণে নদী বুলি নকওঁ। ইয়াতে গা ধুৱাম, আমাৰ কোনো টেনশ্যনে নাই আৰু না গাইজ। আপোনালোকে গৰু বিহু পালন কৰিলে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। আৰু লগতে আজি কি চৰক মেলা, সকলোৱে কয় চৰক মেলা, চক্ৰী মেলা। যিহেতু আজি ভাটিবেলা হ'ব, 3টামান বজাৰ পৰা আৰম্ভ হ'ব। সেইকাৰণে আপোনালোকক 3টামান বজাতো দেখুৱাম। আপোনালোকক মেলাত গ'লে দেখুৱাম। এনেকৈয়ে গৰু গা চা ধুৱাই গৰু বিহু পালন কৰিলোঁ। আপোনালোকে ঘৰত কেনেকৈ গৰু বিহু পালন কৰিলে নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। তেতিয়ালৈ মোৰ প্ৰিয়, আপোনালোকৰ সকলোৰে প্ৰিয় মৰমৰ জুবিনদাৰ গীতটি শুনক, লগতে ভিডিঅ' চাই থাকক। ধন্যবাদ। গছে বনে সেউজীয়া পাত, এ পৰি থকা নিজা নদীৰ ঘাট, পুৱাতে উঠিলৈ লাহনীখন কান্ধত লৈ নৱ গৰু গা ধুৱাবলৈ যাওঁ, নৱ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতিৰ পাত, মাখিয়তিৰ চাট, হাতৰ খৰি কাঠ, লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতিৰ পাত, মাখিয়তিৰ চাট, হাতৰ খৰি কাঠ, লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ। গাইজ এতিয়া যদি ভাটিবেলা পিছবেলা যদি যাওঁ মেলা চাব, নিশ্চয় আপোনালোকক ভিডিঅ'ত ল'ম। ভিডিঅ' দেখুৱাম। আৰু কথা গাইজ আহি গ'লোঁ এতিয়া চৰক মেলা চাব। গাইজ এয়া দেখা পালে আমাৰ ৰৌতা চাৰিআলিৰ চৰক মেলা। কি মজা আৰু না গাইজ, এতিয়া মজা ইমান ভিডিঅ'ত নল'লোঁ। সেইখিনিয়ে নেক্সট ভিডিঅ' পাব। ধন্যবাদ। জয় অসম।